শামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে। আজি শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে সেইখিনি, কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে নমস্কাৰ, আকৌ আহিলোঁ আপোনালোকৰ মাজত এটা নতুনকৈ জুবিনদাৰ বাবে আপডেট লৈ। জুবিনদাৰ ন্যায়টো আমি পোৱাই নাই, সেইকাৰণে মই ভিডিঅ' বনাই আছোঁ যে জুবিনদাৰ ন্যায় অতি সোনকালে পাওক। আৰু আপোনালোকৰ মাজত মই এইটোৱে বিচাৰোঁ, জুবিনদাক কোনেও হেলা নকৰিব। জুবিনদা মৃত্যু হ'লেও চাগেও আমি জুবিনদা আমাৰ সদায় ভগৱান বা আমাৰ জুবিনদা আমাৰ কাষতে থাকিব, এনেকুৱা ভাবি লোৱা যে জুবিনদাৰ মৃত্যু হোৱাৰ পিছতে মানে এলাহুৱা কৰি গ'ল। মানে মানুহবিলাকে জুবিনদাৰ বহুত অনুৰাগী আছিলে, ফেন আছিলে, কিন্তু আজিলৈকে মই অলপ মানে কম দৰে দেখা পাইছোঁ আৰু মানে জুবিনদা যেতিয়া মৃত্যু হৈছিলে তাৰ পৰাই জুবিনদাৰ ফেনবিলাকে অলপ কম হৈ গ'ল। জাষ্টিছটো বিচাৰিছিলে, 5 লাখৰ বেছি হ'ল জাষ্টিছ বিচৰা, মানে 5 মিলিয়নৰ বেছি হৈ গ'ল জুবিনদাৰ বাবে জাষ্টিছ লিখা। কিন্তু আজিৰ দিনত মানে জুবিন ক্ষেত্ৰত গ'লে মানে এনেকুৱা যে দেখা পোৱা যায় বোলে, মানে নিউজতে ভাইৰেল হৈ আছিলে, মানে বালা জুবিনদাৰ বাবে পানী মাৰা কোনো মানুহে নাই, জুবিনদাক এনেই বালা মাটিত পেলাই থৈছে। মানে এইটো কোৱা কাৰণেহে আমাৰ অসম চৰকাৰে কিবা অলপ চাফ চিকুণ কৰিলে, যদি নকলেহেঁতেন জুবিনদা এই বালা মাটিতে মানে পৰি থাকিলেহেঁতেন। মানে জুবিনদা মৃত্যু হৈছে মানে হৈছে আৰু মানে একো চাফ চিকুণ কৰিব নালাগে, এইবিলাক ভাবি আছিল মানে চাগে কোনোবাই। জুবিনদা মৃত্যু হ'লেও বা জুবিনদা জিন্দা থাকিলেও আমাৰ সদায় ভগৱান আছিলে, আৰু জুবিনদা মৃত্যু হ'লেও সদায় আমাৰ লগত থাকিবই, আমি পাহৰি নাযাওঁ। এইকাৰণে আমি কৈ আছোঁ জুবিনদাৰ ন্যায় লাগিব, আৰু জুবিনদাৰ হত্যাকাৰীক অতি সোনকালে শাস্তি দিবলৈ লাগিব। কিমান ন্যায় ৱেইট কৰি থাকিম? ন্যায় পাবলৈ আমি 20 বছৰ 30 বছৰ লাগিব নেকি? ইমান ডাঙৰ শিল্পীক যদি ইমান ডাঙৰ হত্যাকাৰীক মানে অলপো যদি শাস্তি দিব নোৱাৰে, তেনেহ'লে কি হ'ব? লাইফত কি হ'ব? কোনোবা সামান্য মানুহে কিবা এটা দুৰ্ঘটনা হ'লে আমি ন্যায় পাম জানো? নাপামেই চাগে। সেইকাৰণে কৈছোঁ অতি সোনকালে ন্যায় লাগিব আমাৰ জুবিনদাৰ বাবে দেই। এতিয়া নিউজত চাই লোৱা আমাৰ মামাই আৰু গৰিমা বৌৱে ন্যায়ৰ বাবে কি কথা ক'লে। শামকানুক কি শাস্তি দিয়া হ'ব আপোনালোকে প্ৰথমে চাই ল'ব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, এটা লাইক মাৰি দিব, আৰু জুবিনদাৰ বাবে জাষ্টিছ লিখি দিব। ঠিক আছে, চশমা পিন্ধিছোঁ দেই, বেয়া নাপাব সকলোৱে। মানে ফ্লাছ লাইট জ্বলে নহয় মোৰ মোবাইলত, মানে চকুত বেয়া হয় চাগে, বহুতে কয় ফ্লাছ লাইট দেখা পাই থাকিলে মানে চকুখিনি বেয়া হয়, সেইকাৰণে চশমা পিন্ধি লৈছোঁ। বেছি মোবাইল চালেও বেয়া না, মানে চকু পাৱাৰটো অলপ কমাই যায়, সেইকাৰণে মই চশমা পিন্ধি ভিডিঅ' বনাইছোঁ। কোনোবা এইটোত বোলে নাভাবিব দেই। ঠিক আছে, কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকে, আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, চাই লোৱা নেক্সট আগৰ পৰা শেষলৈকে চাই ল'বা ভিডিঅ'টো। আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে, আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। হয়, ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল, আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে, আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান। তাৰ বাহিৰে সিটো পক্ষৰ আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে, আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে, আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। হয়, ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল, আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান
সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান। কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ, আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। হয়, ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান। কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ, আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে। আজি শুনানি মানে সিদ্ধাৰ্থই যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ, আৰু তাৰ অবজেকশ্যন হৈছে সেইখিনি, কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱা লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন, সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। গতিকে সেয়াই আজি ইমানখিনি দেখা গ'ল। কেৱল ডকুমেণ্টৰ কাৰণে প্ৰায় 1-1.5 ঘণ্টাৰ শুনানি হ'ল। এইদৰে হ'লেতো নহ'ব, তাৰ কাৰণে আপোনালোকে কৈ আছে সোনকালে এখন স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্ট লাগে, নহ'লেতো বহুত দিন লাগিব। আমি সেই কথাটোৱে কৈ আছোঁ। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে, আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, সেইখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ। এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৱে কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে, সেইখিনিয়ে কথা। এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথাবোৰ। আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ, কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ, কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে।
আজি মই ডিচিক কৈছোঁ চাফ চুপ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুপ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে আজি মই ডিচিক কৈছোঁ চাফ চুপ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুপ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে